মনৰ ভাৱবিলাক ব্যক্ত কৰিবলৈ সুবিধা পায়। গতিকে এনেকুৱা ৰাজহুৱা অনুষ্ঠান কৰাটো বৰ ভাল কথা আৰু সকলোৱে চাগে ভালেই পায় আৰু আমিও ভাল পাওঁ। আজি আমাৰ এই বিহুৰ বিষয়ে আমাৰ সকলো ল'ৰা ছোৱালীয়েও জানে। LP স্কুলৰ পৰা বিহুৰ বিষয়ে ৰচনা লিখা সকলোৰে অভ্যাস আছে। গতিকে বিহুৰ কথা বহলাইনো কি ক'ম, তথাপি এটা আমি অনুমান কৰিছোঁ। এইটো কোনো লিখিত কথা নহয়, আমাৰ অনুমানৰ কথাহে। মানুহে যেতিয়া হাবি কাটি পথাৰ উলিয়াই গাঁও পাতি বসবাস কৰিবলৈ আৰম্ভ কৰিছিল, তাৰ কিছুদিনৰ পিছতে হয়তো বিহুৰ উৎপত্তি হৈছিল। ৰাইজৰ মাজত যেতিয়া খেতি পথাৰ সকলোবিলাক গৰু গাই গাখীৰ পানী প্ৰত্যেকৰ ঘৰতে যেতিয়া নদন অৱস্থাৰ সৃষ্টি হ'ল, তেতিয়াই সকলোৱে মিলি আনন্দ কৰিবৰ কাৰণে এই বিহু বোলা বস্তুটো উদ্ভৱ কৰিলে। আৰু এই বিহু আমাৰ তিনিটা। এই বিহুত বহাগ বিহু, মাঘৰ বিহু আৰু কাতি বিহু। এই সময়ৰ লগে লগে ইয়াৰ হেৰিবিলাক মানে পৰিৱৰ্তন হৈ গৈ আছে। এতিয়া আমাৰ আগতে আমাৰ ককাহঁতে বা দেউতাহঁতে বিহু কৰিছিলে, বিহু গাইছিলে, গৃহস্থৰ চোতালত বছৰটো কুশলে থাকিবলৈ আশীৰ্বাদ দিছিলে। কিন্তু এতিয়া সেই বিহু গৈ মঞ্চত উঠিলে। তাৰ আগতে এই বিহু ৰজা ঘৰত উঠিলে। ৰজাৰ ঘৰত থকা এই লিগিৰীসকলৰ প্ৰভাৱত পৰি আহোম ৰজাই এই বিহু ৰংঘৰ সাজি তাত বিহু উৎসৱ পালন কৰিবলৈ আৰম্ভ কৰিলে। এই লিগিৰীৰ মাজতে এগৰাকী বিশেষ লক্ষণীয় ছোৱালী আছিল। তেওঁ হ'ল ফুলমতী লিগিৰীৰ ঘৰ কালুগাঁৱত। এই ফুলমতীকে ৰজাই পিছত বিয়া কৰালে আৰু এই ফুলমতীয়ে হ'ল ফুলেশ্বৰী বৰৰজা। গতিকে বিহু তেনেধৰণে আমাৰ পৰিৱৰ্তন হৈ গৈ আছে। আজিকালি বিহু মঞ্চত হ'ল, আমাৰ গাঁৱত বিহু নাইকিয়া হ'ল। গাঁৱৰ ল'ৰা ছোৱালীয়ে বিহু চাবলৈ মঞ্চলৈ ঢপলিয়াবলগীয়া হ'ল। গতিকে এইভাগে অনুষ্ঠান পাতিলেও আমি আপোনালোকৰ লগত সহযোগ কৰিবলৈ বা কথা দুষাৰ পাতিবলৈ, মনৰ ভাৱ ব্যক্ত কৰিবলৈ এটা সুবিধা পাওঁ আৰু এইটো বৰ ভাল কথা। আৰু মই ইয়াৰ কাৰণে আমাৰ এই যুৱ সংঘক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে হ'ল কি, এটা কথা আমি যদি বিহু আজিকালি বৰ দীঘলীয়া হৈছে। কিছুমান ঠাইত মানে টিভিত যিটো দেখিছোঁ, গুৱাহাটীত চোন 12 মাহে বিহু। গতিকে আমি জানো 12 মাহ বিহু কৰি থাকিলে আমাৰ খাবলৈ হ'ব? আমাৰ যুৱক যুৱতীসকলে নিজৰ নিজৰ চিন্তাত আগবাঢ়ি যাব লাগিব। আমাৰ এটা কথা হৈছে কি, চৰকাৰৰ ঘৰতো নিবনুৱা শিক্ষিত নিবনুৱা বুলি এটা কথা তেওঁলোকে উলিয়াই আছে। হয়, শিক্ষা ল'লে মানুহৰ জ্ঞান হয়। জ্ঞান হ'লে মানুহে নিজৰ ভৱিষ্যতৰ পৰিকল্পনা কৰি ভৱিষ্যত আগবাঢ়ি যাব পাৰে। কিন্তু চৰকাৰে এতিয়া সিমানখিনি মানুহ, বৰ্তমান আমাৰ 36 লাখ শিক্ষিত নিবনুৱা আছে বুলি তেওঁলোকে কয়। এতিয়া এই 36 লাখ ল'ৰা ছোৱালীয়ে কি কৰিব? আমি চাকৰিৰ কাৰণে আশা কৰি থাকিলে নহ'ব। গতিকে আমাৰ পুৰুষসকলে যেনেকৈ চলিছিল, খেতি বাতি কৰি, গৰু গাই পালন কৰি, গাখীৰ বিক্ৰী কৰি, হাঁহ কুকুৰা পালন কৰি গৃহতে সকলোখিনি বস্তু যোগাৰ কৰি লৈছিল। গতিকে তেতিয়া তেওঁলোকক চাকৰিও দৰকাৰ নাই বা চাকৰিও উৎপত্তি তেতিয়া হোৱা নাই। গতিকে আমিও এতিয়া নিজৰ নিজৰ কৰ্মত সকলো আগবাঢ়ি যাব লাগিব। সকলোৱে নিজে কৰ্ম কৰি নিজৰ পথাৰখনতে আমি কৰ্ম কৰিলে আমাৰ গোটেই বছৰৰ কাৰণে কোনো চিন্তা নোহোৱাকৈ আমি জীয়াই থাকিবলৈ সুবিধা পাম। এতিয়া ডাঙৰ কথা হৈছে,
আমি মানুহবিলাক কিছুমান কথাত অলপ মানে অৱহেলা কিছুমান আমি কৰোঁ। সেই অৱহেলাখিনি কৰিব নালাগে। আটাইতকৈ ডাঙৰ বস্তু হৈছে ৰাইজ। ৰাইজেই ৰজা, জ্ঞাতেই গংগা, ভকতেই ঈশ্বৰ। এইখিনি কথা গীতাত কৈ গৈছে ভগৱন্তে নিজে। কোনোবা এজনে কিবা এটা অকৰ্ম কৰিলে সেই দুখটো ভগৱানেও ভাঙিব নোৱাৰে, সেই দুখটো জ্ঞাতিহে ভাঙিব পাৰে। সেইকাৰণে ৰাইজ আৰু জ্ঞাতি আমাৰ সদায় নমস্কাৰ কৰাৰ ব্যক্তি তেখেতসকলক। আমি কেতিয়াও তেখেতসকলক ওলাই কৰিব নোৱাৰোঁ, আৰু ওলাই কৰিলে আমি বিপদত পৰিম। ৰাইজে কাৰণ নতৰালে আমাক আমি কোনো উতৰাব নোৱাৰোঁ। গতিকে আমি সমাজপ্ৰেমী হ'ব লাগিব, সমাজৰ লগত থাকি আগবাঢ়ি যাব লাগিব। তেতিয়াহে আমাৰ কৰ্ম পদ্ধতিবিলাক ভালৰূপে পৰিস্ফুৰিত হ'ব। বৰ বিশেষ নকওঁ, আমাৰ আজি এই সাংস্কৃতিক অনুষ্ঠান যিসকল যুৱক যুৱতীয়ে বা গাঁৱৰ ৰাইজৰ সহযোগত আজি অনুষ্ঠান হৈছে, এই অনুষ্ঠানৰ কৰ্মীসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাতে যেন তেখেতসকলে ভৱিষ্যতেও এনেধৰণে অনুষ্ঠান প্ৰতিষ্ঠান পাতি গাঁৱৰ ৰাইজক আমোদ প্ৰমোদ দিব পাৰে, তাৰ বাবে মই তেখেতসকলক অনুৰোধ জনাইছোঁ। বিশেষ নকওঁ, আজি সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মই উদ্বোধন কৰিলোঁ বুলি আপোনালোকৰ ওচৰত জনাইছোঁ, আৰু ইমানতে মোৰ বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ। ভুৱন চন্দ্ৰ দত্তদেৱলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আমি সুন্দৰপুৰ যুৱ সমাজৰ তৰফৰ পৰা তেখেতক অকণমান সন্মান জনাব বিচাৰিছোঁ। সন্মান জনাবলৈ আমাৰ অনুৰোধ জনাইছোঁ সুন্দৰপুৰ যুৱ সমাজৰ উপসভাপতি শ্ৰীযুত প্ৰাঞ্জল চুতীয়া ডাঙৰীয়াক। তেখেতক আমাৰ সন্মুখৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছৰ অনুষ্ঠানটো আছে আমাৰ মহিলাসকলৰ দ্বাৰা সমবেত সংগীত। আমি অলপ সময়ৰ পাছতে পিছৰ কাৰ্যসূচীসমূহলৈ যাম। সকলো ৰাইজকে আমাৰ আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ।